আমাৰো মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে। আমি বুজিব পাৰোঁ এইটো ডেমক্ৰেটিক আন্দোলন নহয়, নহয় এইটো আমি বুজিছোঁ, এইটো গণতান্ত্ৰিক আন্দোলন নহয়। আমি আজি আমি সৰ্বভাৰততে আদিবাসী চেঙেল অভিযানৰ নেতৃত্বত এই ভাৰত বন্ধৰ লগতে ভাৰতত মানে চকা বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ চকা বন্ধ আমি আহ্বান কৰিছোঁ। কাৰণ আদিবাসীসকল বৃহত্তৰ আদিবাসী সমাজ, আদিবাসীসকল দীৰ্ঘদিনৰ পৰা আমাৰ দাবী যে সাৰনা ধৰ্ম কোড দিব লাগিব। আমি হিন্দু মুছলিম ইছাই শিখ ধৰ্মৰ লোক নহওঁ, আমাক জবৰদস্তি অন্যান্য ধৰ্মলৈ কনভাৰ্ট কৰাৰ বাধ্যতা কৰি আছে। এইকাৰণে আমি বিচাৰিছোঁ সাৰনা ধৰ্ম কলম কোড অতি সোনকালে দিব লাগিব, অন্যথা আমি এনেকৈ বহিত নাথাকোঁ। এতিয়া আমাৰ মানুহবিলাকে অসমত থকা আদিবাসীবিলাকে বাকীবোৰ ৰাজ্যত আমাৰ আদিবাসী ST হয়, শিডিউল ট্ৰাইব মৰ্যাদা পাইছে, কিন্তু অসমত আমাক এই শিডিউল ট্ৰাইবৰ পৰা বঞ্চিত কৰি ৰাখিছে। এতিয়া আমাৰ কি উপায় আছে? ৰেল ৰোড ট্ৰেকত আমি সেইকাৰণে নামিবলৈ বাধ্য হৈছোঁ। ৰেল ৰোডটো আমি চাকা জাম কৰিছোঁ। ইয়াত আপোনালোকৰ মিডিয়াৰ জৰিয়তে ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈ মেছেজ যাতে হেৰিটো যায়, মেছেজটো যায় আৰু অতি শীঘ্ৰে আমাৰ কাৰণে বিচাৰ এটা কৰাই যায়। আপোনালোকে এটা সংবিধানখন অৱহেলা কৰিছে নাই, আমি কৰিছে নাই? এইটো যদি সংবিধান এইটো গণতান্ত্ৰিক আন্দোলন ঠিকেই আছে, আপোনাৰ কথা ঠিকেই আছে, মই বুজিছোঁ। বৰ কথাও শুনো, আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ সংবিধানত আছে। আমাক দিয়া হোৱা নাই সেইটো কি দিয়া হ'ব? আমাক যে দিয়া হোৱা নাই সেইটো কি? We want Sarna Code. Sarna Code. Sarna Code. We want Sarna Code. Sarna Code. Sarna Code. No, yes. Sarna Code.